এনেকুৱা স্বতন্ত্ৰ মহিলা যিয়ে মানে নিজক গঢ়ি তুলিবৰ কাৰণে কাৰোবাৰ ওপৰত কোনোদিন নিৰ্ভৰ কৰা নাই। আৰু এই স্বতন্ত্ৰ মহিলা হিচাপে আজি যিটো এম্পৰিয়াম তেওঁ কৰিছে, এম্পৰিয়ামৰ লগতে বিজনেছ লিংকেজ দেশ বিদেশ চবৰ লগত। আৰু এতিয়া তেওঁ ভাবিছে কি অকল মই সফল হ'লেই নহ'ব, এৰিয়াৰ মহিলাসকলকো এই ক্ষেত্ৰত আমি কেনেকৈ বিজনেছ কৰিব পাৰি তাক শিকাবৰ কাৰণে তেওঁ চিন্তা কৰিছে। আৰু তেনেকুৱা ব্যক্তিৰ কাৰণে এটা চৰকাৰ কাম কৰাত সহজ হৈ যায়। কালি পৰহি যদি ইয়াত হেণ্ডলুম টেক্সটাইল ছেক্টৰত ডাঙৰ এটা প্ৰজেক্ট আহি যায়, হয়তোবা জেচিন কম্বং বাইদেউক বাদ দি পেলাই নোৱাৰিব কাম কৰিবলৈ। তো তেনেকুৱা এটা ৰাস্তা যে দেখুৱাইছে, টৰ্চ বিয়াৰাৰ বুলি কোৱা হয় কিছুমান ব্যক্তিয়ে এনেকুৱা, যিয়ে চৰকাৰৰ পৰা পইচা নলয়। হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টনো কি? মানুহে ভাবিব পাৰে যে ইয়াত বহুত পইচা আছে, লাখ লাখ টকা গ্ৰেণ্ট দিয়ে, উইভিং চেণ্টাৰ বনাব লাগিলে হেণ্ডলুম মিনিষ্টাৰে দিব লাগিব, এৰি ফাৰ্ম বনাব লাগিলে হেণ্ডলুম মিনিষ্টাৰে দিব লাগিব। একচুৱেলি এইটো নহয়। গুৱাহাটীত গ'লে এনেকুৱা কাপোৰ য'তে ত'তে দেখা যায়, আৰু আপোনালোকে এইটো ভাবি লয় যে চব এইটো হেণ্ডলুম টেক্সটাইল মিনিষ্ট্ৰীৰ আণ্ডাৰতে চলে। সেইটো নচলে, এইটো চব প্ৰাইভেটেই। গুৱাহাটীত দোকান পাহাৰত দেখা দোকান শ্ব'ৰুমবিলাকত এইটো যে দেখিছে চব প্ৰাইভেট ইনিচিয়েটিভ। তেওঁলোকে বেংকৰ পৰা লোন লৈছে, নহ'লে তেওঁলোকে ধনী মানুহ হয়, নিজৰ টকাও মানে বিনিয়োগ কৰিছে আৰু এনেকৈ এম্পৰিয়াম বনাইছে, শ্ব'ৰুম বনাইছে। আৰু তেওঁলোকৰ হেণ্ডলুমৰ উইভিঙো আছে, ডিজাইন আছে, কিবা আছে। আৰু তেওঁলোকে চৰকাৰৰ পৰা কি সহায় লৈছে যে তেওঁলোকক যদি স্কিল ডেভেলপমেণ্টৰ কাৰণে ট্ৰেইনিং লাগে, তেতিয়া হেণ্ডলুম মিনিষ্ট্ৰী বা টেক্সটাইল মিনিষ্ট্ৰীয়ে তেওঁলোকক ট্ৰেইনিংটো দিব লাগিব। ডিজাইনত যদি সহায় কৰিব লাগে, তেতিয়া আমাৰ ডিপাৰ্টমেণ্টে ডিজাইনত সহায় কৰিব। সেইখিনি সহায় লৈছে। তাৰ বাহিৰে চৰকাৰৰ কোনো দান বা অনুদান নাই। তেনেকৈ চলি আছে হেণ্ডলুম টেক্সটাইল। তো আমি কি কৰোঁ? হেণ্ডলুম টেক্সটাইলে এই ডিপাৰ্টমেণ্টে কৰে কি, সেইটো আমি বচাই ৰাখিব লাগে হেণ্ডলুমটো। যাৰ কাৰণে চুৰটৰ পৰা বহুতখিনি মানুহ আহে। সিদিনা ভাৰত চৰকাৰৰ টেক্সটাইল মিনিষ্টাৰ দৰ্শনা বাই জাৰদোছ তেওঁ আহিছিলে ইয়াত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিছিলে। তেওঁ কৈ আছে যে হেণ্ডলুমটো অসমৰ মানুহে বোলে অকল নিজৰ কাৰণে কৰে, কাপোৰবিলাক যে বৈ কাপোৰ প্ৰডাকশ্যন যে কৰে নিজৰ কাৰণে কৰে, এইটো বাহিৰা মাৰ্কেটত লৈ যাবৰ কাৰণে চিন্তা নকৰে। এতিয়া যদি বাহিৰা মাৰ্কেটত লৈ যাব লাগে, এই যে এতিয়া নিজে মানে এক্সপেৰিমেণ্ট কৰি চাই আছে বাহিৰা মাৰ্কেটৰ চাহিদা কি। তেওঁ আৰু নাই আৰু মিচিং ডিজাইনৰ কম্বাইনেশ্যন কৰিলে বুজিবই নোৱাৰি। আৰু মই মিনিষ্টাৰ হোৱাৰ পিছত কাৰ্বি আংলং ঘূৰিছোঁ, ডিমা হাছাও ঘূৰিছোঁ। তেওঁলোকৰ বহুতখিনি কাপোৰ প্ৰডাক্টবিলাক অল ইণ্ডিয়া লেভেলৰ বজাৰ পোৱা যায়। কিন্তু আমাৰটো কি, অকল আৰণাই। এই আৰণাইৰ বাহিৰে ইণ্ডি কাপোৰ আছে, কিন্তু ইণ্ডি কাপোৰ অকল আমিয়ে নকৰোঁ, বেলেগ মানুহবিলাকেও কৰে। অকল এই আৰণাইৰ চাহিদা অলপ বাঢ়িছে, বাকী দখনাৰ চাহিদা বাঢ়া নাই। আমাৰ মহিলাসকলে যে কাপোৰ বয়, তো তেনেকৈ ছাৰ্ভাইভ কৰিব কেনেকৈ? কেতিয়াবা ৰেহাই নাথাকে। সেইকাৰণে হয়তো বা ফ্ৰাষ্ট্ৰেশ্যন আহিছে যে কাপোৰ আমি প্ৰডাক্ট কৰি থাকোঁ, কিন্তু বজাৰ আমি নাপাওঁ। সেই মেডামে ক'লে অসমত যে চাৰি মেখেলা বনায়, ইমান মাপ জোখ কৰি বনোৱা হয় যে ইমান ফিট লম্বা হ'ব লাগে, ইমানকৈ বহল হ'ব লাগে, তাৰ বেছি আমি নকৰোঁ। অথচ চুৰটত বনাই আছে এইটো এটা থান বনাই আছে, যিমান লাগে এইটো কাটি লওঁ। আৰু এনেকৈ বজাৰত লৈ যোৱা তেওঁলোকে
সুবিধা হৈছে। আমি সুৰতৰ কপি নকৰোঁ, কিন্তু সুৰতে যিটো বিজনেছ লাইনত গৈ আছে সেইটো সম্পূৰ্ণভাৱে কপি কৰিলে আমাৰ যিটো ঐতিহ্য, যিখিনি এটা আমাৰ কালচাৰ ট্ৰেডিশ্যন জড়িত হৈ আছে সেইটো নাইকিয়া হৈ যাব। কিন্তু তেওঁলোকে বিজনেছ ক্ষেত্ৰত যেনেকৈ আগবাঢ়ি আছে সেইটো আমি শিকিব পাৰোঁ, ডিজাইনিঙৰ ক্ষেত্ৰতে হওক বা কিবাই হওক। সেইকাৰণে বড়ো মহিলাসকলে যেতিয়া কাপোৰ বয়, তো মই সৰু কালৰ পৰা দেখিছোঁ কেইটামান বস্তু তেওঁলোকে বনাইছিলে। এটা হ'ল দখনা নিজে পিন্ধিবৰ কাৰণে। কোনো বড়ো মহিলাই বজাৰৰ পৰা কাপোৰ কিনি পেলাই নিপিন্ধে আগৰ দিনত। তাৰপিছত কি বনাইছিলে? গামোচা। ঘৰৰ পুৰুষসকলে গামোচা লাগিলে ঘৰতে বোৱা গামোচাকে পিন্ধিব লাগে। তাৰপিছত চাদৰ নিজে লাগে বুলি সেইটো বনোৱা হৈছিল। তাৰপিছত কি বনাইছিলে? বিচনা চাদৰখন কোনোদিন বজাৰৰ পৰা কিনি পেলাই বিচনা চাদৰ ব্যৱহাৰ কৰা নাছিল। এতিয়া কি হৈছে, আহি 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 দখনাটো দেখা যায়, অলপ ক'ৰবাত দখনা বনাই আছে, কিন্তু বিচনা চাদৰ বনোৱাটো নাইকিয়া হৈ গ'ল। কাৰণ আমাৰ গাঁৱৰ জুপুৰি ঘৰে হওক কিউকি তাৰ বিচনাত দখনাৰ কাপোৰ পোৱা যায়, সেইটো নিজে ঘৰত বোৱা কাপোৰ নহয়। এতিয়া ষ্টাডি এটা দিছে অল ইণ্ডিয়া লেভেলত, হেণ্ডলুম যদি আমি বচাই ৰাখিব লাগে, আমি মিলৰ কাপোৰৰ দ্বাৰা দি কম্পিট কৰিব নোৱাৰোঁ। বাহিৰৰ পৰা কাপোৰ আহিয়ে থাকিব, আমেৰিকান জিন্স আহি থাকিব, কটন কাপোৰ আহি যাব, ৰেডিমেড চাৰ্ট এইবিলাক আহি যাব। উঠি অহা ডেকা ল'ৰা ছোৱালীবিলাকে এটা ফেশ্বন কনচাৰ্ণ হয়, কনচিয়াছ হয়। তেওঁলোকে দোকানত কিনি কিনি কি হয় যে মানে আমাৰ শ্বপিং মলবিলাকত পোৱা বস্তুটো পিন্ধি পেলাই ভাল পায়, এতিয়া এটা বয়সলৈকে। কিন্তু হেণ্ডলুম বচাই ৰাখিব লাগিলে আমি ঘৰত মেক্সিমাম মানে নিজৰে কাপোৰ ব্যৱহাৰ কৰাটো যদি কৰিব নোৱাৰে, তেতিয়া হেণ্ডলুমটো আমি বচাই ৰাখিব নোৱাৰোঁ। তাৰ কাৰণে আমি এটা সিদ্ধান্ত ল'ব লাগে যে নিজৰ ঘৰত অন্তত টেবুল ক্লথটো আমি বাহিৰৰ কাপোৰ দি আমি নকৰোঁ, আৰু নিজৰ ঘৰৰ পৰ্দাবিলাক আমি মিলৰ কাপোৰেদি নিদিওঁ। সেইবিলাক যদি আমি এটা কালচাৰ কৰি দিওঁ, তেতিয়া বজাৰখন আমাৰ ঘৰতে আছে। মই চিমলা ককলাবাৰীত এটা উইভিং চেণ্টাৰ, ক'ভিড যেতিয়া হৈ আছিলে মানুহ নোলায়, কিন্তু এটা উইভিং চেণ্টাৰে কাম কৰি আছে। মই গৈ পেলাই সুধিলোঁ মিনিষ্টাৰ হিচাপে, আপোনালোকৰ বজাৰ ক'ত, বাহিৰত যায় নে নেযায়? দখনাবিলাক তেওঁ কৈছে যে লোকেলতে হয়। মই বাহিৰত যাব নালাগে, কাৰণটো কি? আগৰ দিনত 20% মহিলাসকলে কাপোৰ বোৱা নাছিল, প্ৰায় 80%-এ কাপোৰ বৈছিল। আজিকালি ব্যস্ত জীৱন, 80% মহিলাই কাপোৰ নবয়, 80% নহয় 90% মহিলাই কাপোৰ নবয়, 10%-এ কৰি আছে। সেইকাৰণে বজাৰ লোকেলত পাই আছে। নিজে প্ৰডাক্ট কৰা কাপোৰবিলাক কিনি পেলাই তেওঁলোকে ব্যৱহাৰ কৰি আছে বুলি এটা চাইকেল, এটা বিজনেছ চাইকেল এটা চলি আছে ইয়াত। কিন্তু এইটো দিটো আপোনাৰ নহ'ব, কাৰণ আপুনি জীয়াই থাকিবৰ কাৰণে যিখিনি লাগে সীমিত ধন, সীমিত উপাৰ্জন আহি যাব। কিন্তু আপুনি যদি এইটো অলপ মানে ডাঙৰ পৰ্যায়ত যদি চিন্তা কৰোঁ, কমাৰ্চিয়েলি যদি চিন্তা কৰোঁ, তেতিয়া আপোনাৰ ডিজাইন চেঞ্জ হ'ব লাগে, প্ৰডাক্টটো চেঞ্জ হ'ব লাগে। দখনাটো এনেকেই থাকিব লাগে বুলি একো নাই। আমি পিন্ধা দখনাটো এনেকেই থাকক, কিন্তু বাহিৰৰ কাৰণে আমি কি বনাম, তাৰ কাৰণে ডিজাইন আপুনি শিকিব লাগে। আনফালেদি আমাৰ যিটো কালাৰিং, ডাইং এইবিলাকতো আহি গৈ আছে। ডাইং মানে ট্ৰেইনিং দিব লাগে, ডিপাৰ্টমেণ্টে এইবিলাক দিয়ে। আৰু আমি দি দিওঁ যিবিলাক মাৰ্জিনেলাইজ উইভাৰ্ছ হয়, গৰীব উইভাৰ্ছ হয়, যিবিলাকে কাপোৰ বয়, শিপিনী হয়, তেওঁলোকক ট্ৰেইনিং দি পেলাই ৱৰ্কিং কেপিটেল এটা দিবলৈ চেষ্টা কৰোঁ। 5,000 মান দিয়ে। যোৱাবাৰ মানে ক'ভিডৰ কাৰণে কমি আহি পেলাই 2,500 মানে দিব পাৰিছোঁ আমি ৱৰ্কিং কেপিটেল। এইটোও হ'ব। আপোনালোকৰ উইভাৰ্ছ শিপিনীসকলক ট্ৰেইনিং দিবৰ কাৰণে কোন উইভাৰ্ছবিলাকে ট্ৰেইনিং দিব লাগে, সেইটো আমাৰ কাউন্সিলে ঠিক কৰি দিয়ক, পঠাই দিয়ক, ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আমি কৰি দিম। আজিবিলাকে ট্ৰেইনিং পায়, তেওঁলোকে হাতশালো পাব,
আৰু যিবিলাকে ট্ৰেইনিং পায় তেওঁলোকে ৱৰ্কিং কেপিটেলো পাব 4-5 হাজাৰ টকা। এইটোতে আপুনি কাম কৰিব লাগে। কিন্তু এতিয়া কি হয় যে